নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো আপোনালোকক আৰু এটা নতুন ভিডিঅ'লৈ। আমি এতিয়া বৰ্তমান আছো গড়মূৰ বৰসত্ৰৰ ৰাস মহোৎসৱৰ ইয়াতে। আমাৰ লগত আছে ৰঞ্জন আৰু মৃগংকদা আছে, অপূৰ্বদা আছে। এই ৰাতি আন্ধাৰত দেখাই পোৱা নাই, এই ৰঞ্জনে লৈ আহিছে, দেখাবৰ বাবে লৈ আহিছে ৰঞ্জনে। ইয়াতে ৰাতি ৰাসলীলা চলিব আৰু আমি এতিয়া নাচাম, ইয়াতে বেলেগত চাম। আমি ৰঞ্জনৰ য'ত দেখাব সিহঁত ঘৰৰ ওচৰত, তাতে আমি চাম। আৰু এতিয়া ইয়াতে আমি প্ৰস্তুতি চাব আহিছো। বৰ্তমান ইয়াৰ প্ৰস্তুতি খুব ঠিকেই আছে। বাকী আপোনাৰ চব এইবিলাক কাপোৰ চাপোৰ লাগিছে। আমি ইয়াৰ পৰা ওলালো, বৰ্তমান বাহিৰলৈ যাওঁ, বাহিৰৰ পৰিৱেশটো দেখাই আছো আপোনালোকক। দাদা ইয়াতে নেকি আপুনি? ইয়াতে আপোনাৰ ভাওনাৰ মেকআপ চলি আছে, ৰাতি আপোনাৰ ভাও দিব দাদাসকলে। ইয়াতে মেকআপ চলি আছে। দাদা নমস্কাৰ। কি হ'ল ভাও কৰিব আপুনি? বিষ্ণু দাদাই বিষ্ণু ভাও কৰিব ৰাতি। মেকআপ কৰিলেতো এইফালে দাদাসকল আছে আৰু আহিব লাহে লাহে আহি আছে সকলোবিলাক। আপোনালোকক দেখাই আছো গোটেই ৰাতি। আমি ৰাস চাম ইয়াতে, কেনেকা হ'ব চাওক আপোনালোকে। আমি ফাৰ্ষ্ট টাইম আহিছো, কি হয় কি নহয়তো আমি নাজানো গোটেইখিনি। ঠিক আছে, আপোনালোকে চাওক আমাৰ লগত গোটেই ৰাতিটো। ইয়াতে বাহিৰত মাজুলী লাভ হেচটেগ লগাইছে। এয়া গড়মূৰ বৰসত্ৰৰ আপোনাৰ বাহিৰৰ পৰিৱেশটো আপোনালোকক দেখাইছো। গোটেইখিনি একদম পুৰা উলা মালাৰে একদম আয়োজন হৈ আছে। ভিতৰত সোমাই আহিছো আমি। ইয়াতে মেলা বাইক লৈ সোমাই দিলো। মেলা সিমান এটা ডাঙৰ মেলা নহয় আৰু সৰু মেলা। কাপোৰ আৰু কাপোৰ আৰু যিখিনি আৰু ধৰক মেলা এখনত থাকিবলগীয়া সেইখিনি বস্তু আছে আৰু। এতিয়া আমি আহিছো গড়মূৰ সৰু সত্ৰৰ ৰাস চাবলৈ। ৰাতি আমি ইয়াতে ৰাসলীলা চাম আৰু আমি ভিতৰৰ ভাগ এতিয়া আমি দেখাই লওঁ আপোনালোকক কেনেকা কি ৰাতি আপোনালোকক ইয়াতে ৰাসলীলা দেখাম আমি। চাই লওক ইয়াৰে ভিতৰৰ ভাগ বৰ্তমান আমি চাব গৈ আছো। এইখনে হ'ল গড়মূৰ সৰু সত্ৰ ৰাসলীলা সন্মুখ ভাগ। এইটো হ'ল মেইন গেট। মূল দুৱাৰ এইখনে হ'ল। আমি ভিতৰৰ মঞ্চৰ সেই দেখাবলৈ গৈ আছো। আমি মঞ্চৰ ভিতৰৰ ভাগত গৈ আছো, দেখাবলৈ লৈ যাই আছো। বহুত উৎসুকতা দেই। আমি ইয়াতে ৰাতি ৰাস চাম। ইয়াতে আমি ৰাতি ৰাস চাম আজি। খুব সুন্দৰ পৰিৱেশ, আপোনালোকক বেক কেমেৰাৰে দেখাই আছো পৰিৱেশটো ইয়াৰে। হলৰ পৰিৱেশ ভিতৰৰ ইয়াতে আজি ৰাতি আমি ৰাসলীলা চাম। আমাৰ এই অপূৰ্বদা দেখিছে একদম কি ফূৰ্তি, বা মৃগংকদা।
এয়া ভিতৰৰ মেকআপ ৰুমৰ ভিতৰৰ পৰিৱেশ চাওক সকলো মেকআপ কৰি আছে দাদাই কংসৰ ভাও কৰিব মেকআপ কৰি আছে আৰু ওচৰতে আছে কংসৰ সেনাপতি কষ্টিউম ব্ৰহ্মা এইবিলাক ভাওনাৰ সেট ইয়াতে কংসৰ ৰাজসভা ইয়াতে হ'ব মানে আমাৰ কোনফালে এইফালে কংস ওলাব কি সুন্দৰ সাজসজ্জা জীৱনত প্ৰথমবাৰ দেখিছো ভাই জীৱনত প্ৰথমবাৰ এইবিলাক দেখিছো কি যে ফিল এটা হৈ আছে মনত কি কম আৰু এই আমাৰ অপূৰ্বাদক চাওক একদম ক'ত লুকাই আছে একদম কালি বহৰি এতিয়া আমি ৰাসলীলা চাবলৈ গৈ আছো ৰাতি আপোনাৰ 10টা বজাৰ মোটামুটি যাই আছো আৰম্ভ হৈ গ'ল কেতিয়াবাই এতিয়া এটা দৃশ্য চলি আছে এইটোৰ পিছত মানে এই সোমাব দিব আৰু এইটো শেষ হলে ভিতৰ ভাগ মানুহে একদম আৰম্ভ হৈছে বৰ্তমান এতিয়া ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ পৰৱৰ্তী ৰাসলীলাখন আপোনালোকক সম্পূৰ্ণ দেখাবলৈ চেষ্টা কৰিম আপোনাৰ নেক্সট ভিডিঅ'ত দেখা হ'ব সম্পূৰ্ণ ৰাসলীলা আৰু যদি আপোনালোকে মোৰ ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব আপোনালোকৰ মৰম আশীৰ্বাদ দি থাকিব মোক আৰু চেনেলটো যেনে তেনে ছাবস্ক্ৰাইব কৰি দিয়ক আৰু